নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া কিতাপখন সকলো 1 নম্বৰ আৰু 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে অহা 23 ফেব্ৰুৱাৰীত তোমালোকৰ অসমীয়াৰ পৰীক্ষা আছে, অসমীয়া পেপাৰ। সেই পেপাৰত তোমালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ চায়ে লিখিব পাৰিবা। নেৰিবা বান্ধ মোক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে। মই তোমালোকক এনেকৈ গাই নাযাওঁ বাৰু, বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, তোমালোকক লিখাই গৈছোঁ। তোমালোকে ভিডিঅ'টো শ্ল' মোচন কৰি চাই যাবা, ঠিক আছে? আৰু এইখিনিতে কথা এটা কওঁ, তোমালোকে এইবোৰ নোট কৰি ৰাখিবা। আজিয়ে নোট কৰি ৰাখি তোমালোকে এইবোৰ ইমান মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা। এইবিলাক ওপৰে চাইহে যাবা, মাত্ৰ ব্যাখ্যা কৰা এইবোৰ তোমালোকে ওপৰে চাই যাবা, তোমালোকৰ সুবিধা হ'ব। যিবোৰ ব্যাখ্যা দিছোঁ ইয়াত প্ৰসংগ সংগতি ব্যাখ্যা কৰাটো তোমালোকে ইয়াৰ ফৰ্মুলাটো চাই ল'ব, ঠিক আছে? মই তোমালোকক অকণমান স্পীডত গৈছোঁ, তোমালোকে ভিডিঅ'টো শ্ল' মোচন কৰি চাই যাবা, ঠিক আছে? তোমালোকৰ প্ৰথমটো গ'ল বৰগীত। বৰগীতৰ 1 নম্বৰ প্ৰশ্ন আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰবোৰ হৈ গৈছে। এতিয়া হৈছে জিকিৰ 2 নম্বৰ প্ৰশ্নবোৰ দেখা গৈছোঁ। আৰু তোমালোকে কি কৰিবা, এই বস্তুটো অৰ্থাৎ যিকেইটা মই 1 নম্বৰ কুৱেশ্যন এনচাৰ দিছোঁ, সেইকেইটা তোমালোকে ইমান মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা। আৰু যিবোৰ ব্যাখ্যা হৈছে সেই ব্যাখ্যাবোৰ তোমালোকে মূল তত্ত্বখিনি সেইবোৰ বুজি লৈ তোমালোকে নিজৰ ইচ্ছা অনুসৰি নিজৰ ভাষাত ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিবা, বহলাই লিখিবলৈ চেষ্টা কৰিবা, ঠিক আছে? তোমালোকে এইবোৰ কিয় চাবা, যাতে ইয়াৰ পৰা তোমালোকে এটা অনুমান কৰিব পাৰা, ইয়াৰ ঠিক মূল শব্দটো লৈ ইয়াক তুমি ব্যাখ্যা কৰিব পাৰা। সেইকাৰণে 1 নম্বৰীয়া প্ৰশ্ন চোৱাৰ উপৰিও সেই দীঘলীয়া ব্যাখ্যাৰ প্ৰশ্নবোৰ চাব লাগে, ঠিক আছে? এতিয়া হৈছে প্ৰশস্তি। কোনে লিখিছিল? ৰঘুনাথ চৌধুৰী। মই তোমালোকক অকণমান স্পীডত লৈ গৈছোঁ, কিয়নো মোৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, তোমালোকে আমনি পাবা, যিহেতু তোমালোকৰ সময়ো নাই। সেইকাৰণে মই অকণমান স্পীড মোচনত লৈ গৈছোঁ, তোমালোকে শ্ল' মোচন কৰি অকণমান চাবা। এইবোৰ ৰাতি নাচাবা, তোমালোকে যিমান পাৰা দুপৰীয়াৰ সময়ত লিখি যাবা, নাইটো চাবা। তোমালোকে ইমান মুখস্থ কৰিবলৈ চেষ্টা নকৰিবা। মই প্ৰতিটো কৈয়ে আহিছোঁ, বহুবাৰ ৰিপিট কৰি আহিছোঁ, তোমালোকে মুখস্থ কৰিবলৈ একেবাৰে চেষ্টা নকৰিবা, যিহেতু তোমালোকৰ সময় নাই। আৰু তোমালোকে কোনো ধৰণৰ প্ৰশ্ন এৰি থৈ নাহিবা। তুমি নোৱাৰিলেও কিবা এটা উপায়েৰে তুমি সেই কুৱেশ্যনটোৰ চলিউশ্যন কৰিবলৈ চেষ্টা কৰিবা, ঠিক আছে? তোমালোকে যদিহে সেই পেজটো এৰি থৈ আহা, তেনেহ'লে তোমাৰ সেই শিক্ষকজনে কোনো ধৰণৰ নম্বৰ নিদিব আৰু তোমাৰ বহুত অসুবিধা হ'ব, ঠিক আছে? আৰু এটা কথা কওঁ এইখিনিতে তোমালোকক, মানে বহুত দীঘল হৈ যাব। তোমালোকৰ 12টামান চেপ্টাৰ আছে হা, সেইকেইটা গোটেই যদি মই তেনেকৈ লিখাই যাওঁ বহুত দীঘল হ'ব। সেই গতিকে তোমালোকে তোমাৰ যি আছে, তোমাৰ নোটছ বহি বা তোমাৰ মডেল আছে, সেইবোৰৰ পৰা চাই পেলাই তোমালোকে অকণমান নিজৰ অনুভৱ ল'বা বা তোমালোকে ৰিভিজন কৰিবা। সেই গতিকে তোমালোকৰ যিখন এছামিছ এডভান্স আছে, ধৰ তোমালোকৰ বৈচিত্ৰ্যময় অসম, ইয়াৰ পৰা 10 নম্বৰ না 20 নম্বৰ কিবা এটা আহে বাৰু, মই পাহৰিছোঁ। গতিকে সেইবোৰ তোমালোকে অকণমান ইয়াৰ পৰা আৰ্হি এটা ল'ব পাৰিবা, এইখিনি কুৱেশ্যন আনচাৰৰ পৰা। তোমালোকে বিশেষকৈ চাবা জাতিসকলৰ ৰাভা, কোচ, বড়ো, থেণ্ডাল, কছাৰী, দেউৰী আদি, মিচিং আদি সকলো অসমৰ জনজাতিসকলৰ বিষয়ে চাবা। সেইবোৰ তোমালোকে পাই যাবা। দেউৰী বহুত ধৰণৰ বস্তু চাবা, তোমালোকে নিশ্চয় উত্তীৰ্ণ হ'বাই পৰীক্ষাত। মোৰ পৰা বিশ্বাস থাকিল তোমালোকে উত্তীৰ্ণ হ'বাই আৰু তোমালোকে লেটাৰ সহ পাবাই, ঠিক আছে? ধন্যবাদ।